আৰম্ভণিতে আপোনালোকক মই এটা কথা কৈ থওঁ যে পৃথিৱীৰ সকলো মানুহৰ ওচৰত আপুনি ভাল হ'বলৈ চেষ্টা নকৰিব। আপুনি চেষ্টা কৰিলেও এই পৃথিৱীৰ সকলো মানুহৰ ওচৰত আপুনি ভাল হ'ব নোৱাৰে। আজিলৈকে কোনো পাৰা নাই আৰু আপুনিও নোৱাৰে। যদি সৎ হ'ব লাগে, যদি ভাল হ'ব লাগে, তেতিয়াহ'লে নিজৰ ওচৰত হওক, নিজৰ পিতৃ মাতৃৰ ওচৰত হওক। কিছু কিছু বস্তু, কিছু কিছু আদৰ্শ মানি চলা উচিত। তাৰ মাজত এটি আদৰ্শ হ'ল বন্ধুসকলৰ মাজত কেতিয়াও বিশ্বাসঘাতকতা নকৰিব। অকল এইটোৱেই নহয়, বিশ্বাসঘাতকৰ লগতো কেতিয়াও বন্ধুত্ব নকৰিব। নিজৰ মাজত এটা বস্তু থকাৰ খুবেই জৰুৰী, সেইটো হৈছে সৎ সাহস। ভুলক ভুল আৰু সঁচাক সঁচা বুলি কোৱাৰ যদি আপোনাৰ সাহস নাই, তেতিয়াহ'লে আপোনাৰ মাজত সৎ সাহস আৰু ক্ষমতা কোনোটোৱেই নাই। তোমাৰ লগত তোমাৰ ভগৱানৰ সম্পৰ্ক গভীৰ থকা উচিত। এই পৃথিৱীত এনেকুৱা এটা সম্পৰ্ক থকা অত্যন্ত জৰুৰী, যাৰ সৈতে আপুনি সুখ দুখ আদিৰ কথা আপুনি খোলা মনে আপুনি প্ৰকাশ কৰিব পাৰে। আৰু এই সম্পৰ্ক আপোনাৰ প্ৰভুৰ লগত বা ঈশ্বৰৰ লগত থকা প্ৰয়োজন। মনত ৰাখিব, এই পৃথিৱীত সকলোতকৈ বেছি কাম কৰে প্ৰাৰ্থনাই। হয়, মানুহৰ প্ৰাৰ্থনা মুখত উচ্চাৰণ হোৱাৰ আগতেই আপোনাৰ ঈশ্বৰৰ তাত পাই যায়। কেতিয়া বুজিব, কিভাৱে বুজিব যে আপুনি সঠিক ৰাস্তাত আছে নে ভুল ৰাস্তাত আছে? মনত ৰাখিব, মানুহে যেতিয়া আপোনাক নকল কৰিবলৈ আৰম্ভ কৰিব, আপুনি সফলতাৰ দিশে আগবাঢ়ি আছে। আপুনি সঠিক ৰাস্তাত আছে, আপুনি ঠিক ৰাস্তাত আছে। এই পৃথিৱীত আপুনি যিমানেই ভাল নহওক কিয়, কাৰোবাৰ গল্পৰ বেয়া চৰিত্ৰত আপুনি থাকিবই থাকিব। এইটোৱেই বাস্তৱতা, এইটোৱেই সত্য কথা। জীৱন আৰু মৃত্যুৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। যাৰ কোনো গেৰাণ্টি নাই, তাৰ নামেই হৈছে জীৱন, আৰু যাৰ ফুল গেৰাণ্টি আছে, তাৰ নামেই হৈছে মৃত্যু। মনত ৰাখিব, আপুনি যদি সুখত থাকিব বিচাৰে, আপুনি যদি আনন্দত থাকিব বিচাৰে, তেতিয়াহ'লে বেলেগৰ ওপৰত নিৰ্ভৰশীল হোৱাটো এৰি দিয়ক। তাৰ কাৰণ হৈছে অন্যৰ ওপৰত নিৰ্ভৰশীল কৰি থকা ব্যক্তিসকলে কেতিয়াও সুখত থাকিব নোৱাৰে, কেতিয়াও আনন্দত থাকিব নোৱাৰে। সেইকাৰণে নিজকে এনেভাৱে তৈয়াৰী কৰক যাতে আপোনাৰ ইচ্ছা আৰু আপোনাৰ অভাৱবোৰ নিজেই পূৰণ কৰিব পাৰে। এই পৃথিৱীত আমাৰ বিফলতাৰ কাৰণ একমাত্ৰ হৈছে আমাৰ চিন্তাধাৰা। আমি মন কৰোঁ যে কাইলৈৰ পৰা আৰম্ভ কৰিম, আজি নহয় কাইলৈৰ পৰা ষ্টাৰ্ট কৰিম। মানুহৰ জীৱন সমাপ্ত কৰি দিয়াৰ কাৰণে এইটোৱেই যথেষ্ট। বন্ধুসকল, যদি তুমি সফল হ'ব বিচাৰা, তেতিয়াহ'লে কালি নহয় আজিৰ পৰাই ষ্টাৰ্ট কৰা। এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। আজিৰ পৰা আৰম্ভ কৰিম, এতিয়াৰ পৰাই আৰম্ভ কৰিম। এইটোৱেই হৈছে এটা সফল ব্যক্তিৰ লক্ষণ। আৰু যদি আপুনি সফল হ'ব বিচাৰে, তেতিয়াহ'লে এই লক্ষণটো আপোনাৰ আজিৰ পৰাই ফুটাই তুলিব লাগিব। এই লক্ষণ তোমাৰ মাজত জগাই তুলিব লাগিব, জগাই ৰাখিব লাগিব। এটা কিতাপৰ কভাৰ চাই পেলাই যেনেকৈ কিতাপৰ ভিতৰত কি আছে আমি জাজ কৰা আমাৰ উচিত নহয়, ঠিক তেনেদৰে মানুহৰ চেহেৰা দেখি সেই মানুহজনক জাজ কৰা উচিত নহয়। কাৰণ মনত ৰাখিব, এই চেহেৰাৰ তুলনা কৰাৰ দৰে মুখা আৰু এই পৃথিৱীত একো নাই। মনত ৰাখিব, নিজকে সুখত ৰখাৰ কাৰণে নিজৰেকেই দায়িত্ব গ্ৰহণ কৰিব লাগিব। এইটো হয় যে সকলোৰ পৰা আপুনি পৰামৰ্শ ল'ব, কিন্তু কৰাটো আপুনি নিজেই কৰিব। আপোনাৰ মনে যিটো নিৰ্দেশ দিয়ে সেইটোৱেই কৰিব। আপুনি সেইটোৱেই কৰিব যিটো আপোনাৰ মনে পৰামৰ্শ দিয়ে। এই পৃথিৱীত সফল ব্যক্তিসকলে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা নাই। সেইবাবে আপুনি যদি সফল হ'ব বিচাৰে, তেতিয়াহ'লে ভাগ্যৰ ওপৰত নহয়, পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰক। সেই দিন দূৰ নহয় যেতিয়া আপুনি সফলতাৰ যিটো সোৱাদ সেইটো পাবলৈ আৰম্ভ কৰিব। শুনক বন্ধুসকল, যদি আপুনি সঁচাটোক সঁচা আৰু মিছাটোক মিছা বুলি কোৱাৰ সাহস ৰাখে, তেতিয়াহ'লে আপোনাৰ বন্ধুৰ সংখ্যা কম, শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। এইটোৱেই স্বাভাৱিক আৰু এইটোৱেই বাস্তৱ, এইটোৱেই সত্য। মনত ৰাখিব, অচিনাকি ব্যক্তিক বিশ্বাস কৰা আৰু পৰিশ্ৰম অবিহনে কিছু আশা কৰা, উভয় ক্ষেত্ৰতে আপোনাৰ বিশ্বাস ভঙাৰ সম্ভাৱনা বেছি। আপোনাক আগতেও কৈছোঁ, এতিয়াও কওঁ, সকলোৰ মনত জয় কৰিবলৈ চেষ্টা নকৰিব। বেলেগক আপুনি ইমপ্ৰেছ কৰাৰ কোনো প্ৰয়োজন নাই। নিজকে নিজে ইম্প্ৰুভমেণ্ট কৰিবলৈ শিকক। মানুহ নিজেই ইমপ্ৰেছ হৈ পৰিব।
সময় এতিয়াও গুচি যোৱা নাই। এই সময়টো আপোনাৰ। আপুনি বিচাৰিলে এই সময়টো সোণৰ দৰে মূল্যৱান কৰি তুলিব পাৰে আৰু আপুনি বিচাৰিলে এই সময়টো শুই পেলাই কটাই দিব পাৰে। এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি সময়টো ক'ত ইনভেষ্ট কৰিব। অৱশ্যে সময়ো আপোনাক মূল্য দিব যদিহে আপুনি সময়ক সঠিক ব্যৱহাৰ কৰিব পাৰে। কিছু অভ্যাস আপুনি নিজৰ মাজত গঢ়ি তুলিব লাগিব। যেনে কিছু বেয়া কাম কৰিব ওলালে সেই কামটোক পিছলৈ কৰিব বুলি আপুনি ৰাখি দিব লাগিব। আজি নহয় কাইলৈ নহয় পৰহিলে, এনেকৈ আপুনি এই বেয়া কামবিলাক পেলাই থৈ দিব লাগিব। আৰু কিবা ভাল কাম কৰিব ওলালে আপুনি সেই মুহূৰ্ততে সেই কামটো কৰি পেলাব লাগিব। মনত ৰাখিব, আপোনাৰ জীৱনটো আপুনি কেনেভাৱে চালিত কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি আপোনাৰ জীৱনটো কেনেকৈ পৰিচালনা কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এইবোৰৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ জীৱনৰ সফলতা। মনত ৰাখিব, আপোনাৰ জীৱনৰ ৰিম'ট কণ্ট্ৰলটো আপোনাৰ নিজৰ হাততে আছে। ভগৱানৰ ওচৰত আছে, কিন্তু ভগৱানেও সেইটো আপোনাৰ হাততে দি ৰাখিছে। বহু সময়ত আপোনাৰ পৰাজয় স্বীকাৰ কৰিবলৈ মন যাব, কিন্তু নিজকে নিজে মনত কৰি দিব লাগিব যে এতিয়াও বহু লোকক মই ভুল প্ৰমাণ কৰিবলৈ বাকী আছে। বহু সংখ্যক লোকক মোৰ জবাব দিবলৈ বাকী আছে। বহু লোকৰ চিন্তা ভাৱনা পৰিৱৰ্তন কৰিবলৈ বাকী আছে। এই পৃথিৱীক বহুত কিবা দেখুৱাবলৈ বাকী আছে। হয়, নিজকে নিজে মটিভেট কৰিব লাগিব। এই সমাজটো অলপ অন্য ধৰণৰ, এই সমাজৰ মানুহবিলাকো অলপ অন্য ধৰণৰ। সময়টো এনেকুৱা হৈ গৈছে, সমাজটো এনেকুৱা হৈ গৈছে, এজন মানুহৰ সৰলতা বেলেগে বেঙামি বুলি ভাবে। আপুনি কিন্তু বেলেগ, আপোনাৰ চিন্তাধাৰাও কিন্তু বেলেগ। সেইসকল মানুহ, যিসকল মানুহে নেগেটিভ চিন্তাধাৰা ৰাখে, সেইসকল মানুহৰ পৰা নিজকে বেলেগ হৈ থাকিবলৈ চেষ্টা কৰক। এইবোৰৰ উপৰিও আপোনাক আৰু দুটা বস্তুৰ ওপৰত মনোযোগ দিব লাগিব। এটা হৈছে অহংকাৰ। অহংকাৰ হৈছে মানুহৰ জীৱনৰ পতনৰ মূল কাৰণ। মনত ৰাখিব, আপুনি কেতিয়াও আপোনাৰ টকা আৰু বয়সৰ ওপৰত অহংকাৰ নকৰিব, কাৰণ যি গণিব পাৰি সেইটো শেষো হৈ যায়। নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং নেদেখুৱাব, কাৰণ তোমাৰ দৰে জীৱন পোৱাটো অন্য কাৰোবাৰ বাবে সপোন হ'ব পাৰে। আপোনাৰ জীৱনটো ইমানো সহজ কৰি নুতুলিব যাতে অন্য কোনোবা আহি আপোনাৰ জীৱনটোৰ সৈতে খেলিবলৈ সাহস পায়। শেষত এটা কথাই ক'ম, জীৱনটো আমি দুইভাৱে উপভোগ কৰিব পাৰোঁ। জীৱনটোক দুইভাৱে উপলব্ধি কৰিব পাৰি। নম্বৰ 1, যিটো তোমাৰ সেইটো অৰ্জন কৰা। 2, যিটো আপোনাৰ ওচৰত আছে সেইটোকে ভাল পাবলৈ চেষ্টা কৰক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ চেষ্টা কৰক। বিশ্বাস ৰাখক নিজৰ ওপৰত, নিজৰ ভগৱানৰ ওপৰত। ধন্যবাদ।